हेलो ভিউয়ার্স, আজি মই আপোনালোকৰ কাৰণে আন এটা নতুন ভিডিও লৈ আহিছোঁ। সো ভিউয়ার্স, আপোনালোকৰ মোবাইলৰ পৰা ডিলিট হৈ যোৱা ফটো আৰু ভিডিওবোৰ আপুনি আকৌ চাব বিচাৰিছে নেকি? হয় ভিউয়ার্স, আপুনি সেই ফটো আৰু ভিডিওবোৰ আকৌ চাব পাৰিব। যি ফটো আৰু ভিডিওবোৰ আপুনি ডিলিট কৰি দিছে সেইবোৰ আপুনি আকৌ চাব পাৰিব। সো ভিউয়ার্স, যদি আপুনি ডিলিট হৈ যোৱা ফটো আৰু ভিডিওবোৰ আকৌ চাব বিচাৰিছে তেনে ক্ষেত্ৰত আপুনি এই ভিডিওটো সম্পূৰ্ণকৈ চাই থাকক, কিয়নো আজি মই আপোনালোকক দেখুৱাই দিম আপোনালোকে ডিলিট হৈ যোৱা ফটো আৰু ভিডিওবোৰ কেনেকৈ ঘূৰাই আনিব। সো ভিউয়ার্স, যদি আপুনি ভিডিওটো ভাল পায় এটা লাইক কৰিব, লগতে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব। আৰু আপোনালোকৰ ওচৰত মোৰ এটাই ৰিকুৱেষ্ট, আপোনালোকে এই ভিডিওটো আপোনাৰ বন্ধু বান্ধৱীসকলৰ মাজত শ্বেয়াৰ কৰি দিব, লগতে আপোনাৰ হোৱাটছআপ বা ফেচবুকতো শ্বেয়াৰ কৰি দিব পাৰে। সো ভিউয়ার্স, তেন্তে আহক আৰম্ভ কৰোঁ মূল ভিডিওটো। আপুনি প্ৰথমত আপোনাৰ মোবাইলত থকা প্লে ষ্ট'ৰ এপটো অপেন কৰিব। প্লে ষ্ট'ৰ এপটো অপেন কৰিব। অপেন কৰি আপুনি ইয়াত সাৰ্চ কৰিব ULTDATA এইখিনি লিখি সাৰ্চ কৰিব। সাৰ্চ কৰিলে চাওক এই এপটো আপুনি ইনষ্টল কৰি অপেন কৰিব। তো মোৰ ইনষ্টল আছে, মই অপেন কৰিলোঁ। সো ভিউয়ার্স, যেতিয়া আপুনি অপেন কৰিব এনেকুৱা অপশ্যন আহিব, আপুনি এলাউ কৰিব, তাৰপিছত এগ্ৰি ইয়াত এটা ক্লিক কৰিব। সো ভিউয়ার্স, আপুনি যিমানবোৰ ফটো ডিলিট কৰিছে সেইবোৰ যদি আপুনি ঘূৰাই আকৌ আনিব বিচাৰিছে তেনে ক্ষেত্ৰত আপুনি ইয়াত ক্লিক কৰিব। আৰু যদি আপুনি ভিডিওবোৰ আকৌ ঘূৰাই আনিব বিচাৰিছে, যিবোৰ ভিডিও আপুনি ডিলিট কৰিছে সেইবোৰ আকৌ চাব বিচাৰিছে তেনে ক্ষেত্ৰত আপুনি ইয়াত ক্লিক কৰিব। সো ভিউয়ার্স, মই ফটো চাম, সেইকাৰণে মই ফটোত ক্লিক কৰিলোঁ। হেল্ল' ভিউয়ার্স, অতিকে ভাল লাগিছে কিয়নো মই এই ফটোবোৰ আজি ডিলিট কৰি দিছিলোঁ। সো ভিউয়ার্স চাওক, এই সকলোবোৰ ফটো মই ডিলিট কৰিছিলোঁ কিন্তু আজি মই আকৌ ঘূৰাই আনিব পাৰিলোঁ। সো ভিউয়ার্স, এনেকৈ যদি আপুনি আপোনাৰ ফটোবোৰ ঘূৰাই আনিব বিচাৰিছে তেনে ক্ষেত্ৰত এই প্ৰচেছটো আপুনি এপ্লাই কৰিব পাৰে। সো ভিউয়ার্স, মই ইমান দিনে এইকেইটা ফটো মই ডিলিট কৰিছিলোঁ। চাওক 7488টা ফটো মই ডিলিট কৰিছিলোঁ আৰু সেই ফটোবোৰ মোৰ মোবাইলত আকৌ ঘূৰাই আহিল। সো ভিউয়ার্স, যদি এনেকৈ আপোনাৰ ফটো আৰু ভিডিওবোৰ আকৌ ঘূৰাই পাব বিচাৰিছে তেনে ক্ষেত্ৰত আপুনি এই প্ৰচেছটো এপ্লাই কৰিব পাৰে। সো ভিউয়ার্স, এই ভিডিওটো আপোনালোকৰ কেনেকুৱা লাগিছে? সো ভিউয়ার্স, এই ভিডিওটো আপুনি শ্বেয়াৰ কৰি দিব যাতে আপোনাৰ বন্ধু বান্ধৱীসকলেও চাব পাৰে। ধন্যবাদ।